शिरोमणि तुङ्गहिमालय शृङ्गनि। हेलो एवरीवन, वेलकम टू माय यूट्यूब चैनल। आज मैं जा आसो खारुपेटिया। प्लानिंग ना सिंह खारुपेटिया যাওয়ার কাৰণে তাতে সবে কলেজত খাৰুপেটিয়া ফুৰিব যাওঁতে ৰঙলৈ গ'লোঁ আৰু এইটো চাইছোঁ মানে প্ৰপাৰ্টি পেণ্ডেলটো। আপোনালোকে যদি চাই থাকক ভিডিঅ'টো ভাল লাগিব। খাৰুপেটিয়া মই এইবাৰ প্ৰথমবাৰ আহিছোঁ আৰু মানে এতিয়া প্ৰথমবাৰ আহি কেনে মানে ভাল লাগিছে আৰু কেইটামান পেণ্ডেল চালোঁ দূৰৰ পৰা, ভাল লাগিল। এতিয়া মানে সেইবিলাক আপোনালোকে দেখাম আৰু ইমান টাইম খৰচ কৰাৰ পিছত এটা পেণ্ডেল চালোঁ। চিম্পল ইমান ভাল নহয়, চিম্পল টাইপৰ বনাইছে, ঠিক ঠাকে আছে এইটো। একবারে সিম্পল আর চাইলেও মূর্তিটো সব বল কেইটামান পূজা চাই কিনে আহিলোঁ আৰু এতিয়া চাওক খাৰুপেটিয়াৰ মেইন মন্দিৰটো। খাৰুপেটিয়াত এটা পেণ্ডেল ভাল বনাইছে, সেইটো চব বেলেগ টাইপৰ বনাইছে। মন্দির হয় থাকা মন্দির এখানে পেলে করা আছে ভিতরে ঢুকি দেখি কি হচ্ছে। মণ্ডপ আছিল, ই আছিল, সেইবিলাক সব দেখাই দিলোঁ আৰু এতিয়া মানে আজিৰ কাৰণে দি এণ্ড ইয়াতে আৰু কালি মানে নৱমী কালি ভিডিঅ'বিলাক বনাম আৰু আমাৰ মানে গাঁৱৰ যিমানকেইটা মানে মণ্ডপ আছে সেইখিনি মানে দেখাম। তেনেহ'লে গুড নাইট আজিৰ কাৰণে মানে। কালিতো আমি ফুৰিবলৈ গৈছিলোঁ খাৰুপেটিয়া, তাত চাই কিনে আহিলোঁ আৰু আজি মহানৱমী আৰু আমাৰ মানে গাঁৱত মানে দেখা নাই, ভালদৰে ফুৰা নাই, কিমানকেইটা পেণ্ডেল আছে, কি আছে, মন্দিৰ কেনেকৈ হৈছে, সেইদৰে ভাবিলোঁ যে আজি পূৰা গাঁৱটো ফুৰিম আৰু কিমান দেখালোঁ। আৰু ইয়াত আমাৰ কালিবাৰীত জীৱন্ত দুৰ্গা প্ৰদৰ্শন হৈছে, সেইটো আপোনালোকে চালে আৰু কিমানকেইটা মানে পূজা হ'ব, কি পেণ্ডেল হ'ব, সেইবিলাক দেখাম আপোনালোকক। তেনেহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে। এইটো আমালোকৰ বজাৰৰ পেণ্ডেল মানে কি মানে স্থায়ী তোমাৰ ওচৰত ডেকৰেশ্যন কৰিছে, ধুনীয়া লাগিছে। মানে এতিয়া গধূলি না সেইটো কাৰণে মানুহ ইমান নাই, ৰাতি হ'লে মানুহ আহিব আৰু এইখিনি খিচিৰি দি আছে। এইটো আমালোকৰ প্ৰিয় কালিবাৰী আৰু এইবিলাকৰ পেণ্ডেল চাই আছে, বঢ়িয়াকৈ পেণ্ডেল বনাইছে আৰু লাইটিং বহুত বঢ়িয়া, ধুনীয়া লাগিছে। মানুহ ইমান ভিৰ ভাৰ নাই, মানে অলপ ৰাতি হ'লে মানে ভিৰ ভাৰ কৰে, ইয়াতে খিচুৰি দি আছে।
সেইটো চাওক মই বেলেগ জৰ পৰা সেইকাৰণে ইয়াতে ভলেণ্টিয়াৰ কাৰ্ড লৈ ল'লোঁ ফেমাছ মানুহ না সেইটো কাৰণে লেভেলেই বেলেগ আৰু এতিয়া আমাৰ কালিবাৰীৰ জীৱন্ত দুৰ্গা প্ৰদৰ্শন হৈ আছে এইটো এতিয়া চলি আছে এতিয়া আপোনালোকে गिरिवरविन्द्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते भगवति केशिति कण्ठकुटुम्बिनि দেবী অষ্টাদশ ভুজমূর্তি পরিগ্রহ করে সঙ্গে দিলেন ফুৎকার দেবী ভিডিওটি ইমানলৈকে আছিল ভিডিও যদি ভাল লাগে তো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলত চ্যানেলটো সাবস্ক্রাইব কৰিব থ্যাংক ইউ